हेलो बंधुসকল আপোনাক মোৰ लाइफस्टाइल ब्लॉगলৈ স্বাগতম জনাইছো। আজি কৰ্ডত रुको जरा, सबर करो। बोला धक्का बुक्की नहीं करने का, आराम से लेने का। हाँ টেঙাৰে আচাৰ কেনেকৈ প্ৰস্তুত কৰিব পাৰি কিছুমান আপোনালোকক দেখুৱাই যাম। আজি মই কৰ্দৈ টেঙা কাটিলোঁ, কিন্তু আপোনালোকক সেইডোখৰ দেখুৱাব নোৱাৰিলোঁ, খুবেই দুখিত। কিন্তু কৰ্দৈ টেঙা কাটি পেলাই নিমখত ডুবাই লৈ অলপ দেৰি পিছত ভালকৈ কাঁহীত উলিয়াই লৈ কাঁহীখন ধুনীয়াকৈ মুচি লৈ পেলাই আপোনাৰ কৰ্দৈ টেঙা এপিচ এপিচকৈ ৰখা হ'ল। আপোনাক কৰ্দৈ টেঙাটো আপুনি চিধা চিধা কাটিব, কাৰণ ষ্টাৰৰ নিচিনা দেখিবলৈ পাব, আৰু যিমান দেখিবলৈ সৌন্দৰ্যতা আহিব খায়ো সিমানে বেছি টেষ্ট লাগিব। আৰু এই প্ৰস্তুতি মই ধুনীয়াকৈ কাঁহীখনত উলিয়াই লৈ কাঁহীখনত এপিচ এপিচকৈ দি পেলাই ৰ'দত শুকুৱাম এদিন দুদিন। বেছি ৰ'দ পাবলৈ নিদিব, কম সময় ৰ'দৰ ভিতৰতে শুকুৱাব, কাৰণ বেছি ৰ'দ পালে কৰ্দৈখোপা বেয়াও হৈ যাব পাৰে আৰু টাইট হ'লে আপোনাৰ আচাৰটো ভাল নহ'ব। ইয়াক কিছুমান মছলাজাতীয় পদাৰ্থ দিব লাগিব, যেনেকৈ জিৰা গুড়ি, ধনিয়া গুড়ি, জলকীয়া গুড়ি, পাঁচফোৰণ আদি দি পেলাই ভাজিব লাগিব। ভাজি পেলাই ইয়াক গুড়ি কৰিব লাগিব। গুড়ি কৰাৰ পিছত আপোনাৰ অলপমান তেল ল'ব। তেল লৈ পেলাই তেলটো গৰম কৰি পেলাই অলপ দেৰি ৰাখিব। ৰখাৰ পাছত কৰ্দৈ টেঙাবিলাক যেতিয়া শুকাই আহিব, আপুনি বটলত ভৰাই পেলাই আপুনি গৰম তেলটো বাকি দিলেও হয়, নহ'লে তেলসোপা আকৌ ঠাণ্ডাই কৰি পেলাই তাৰ ওপৰতে দি পেলাই অলপ ভাজি পেলাই আপুনি যিবিলাক মছলা গুড়ি প্ৰস্তুত কৰি থৈছিলে সেইবিলাক অলপ ছটিয়াই দিব পাৰে। ছটিয়াই দিয়াৰ পাছত আপোনাৰ অলপ দেৰি লৰাৰ পিছত অলপ দেৰি কম ভোল্টেজত আপুনি জুইকুৰা লগাই দিব গেছৰ। তাৰ পাছত আপুনি ৰাখি থ'ব 5-6 মিনিটৰ ভিতৰত। পাছত আপুনি এইবিলাক বৈয়ামত ভৰাই থ'ব। ভৰাই পেলাই ৰ'দত কেইদিনমান শুকুৱাই পেলাই এসপ্তাহ 12 দিনমানৰ পাছত টেষ্ট কৰি চাবচোন। ইয়াৰ সোৱাদ বহুত টেষ্টি লাগিব। এবাৰ ভিডিঅ'টো চাই আপোনালোকে বনাবলৈ চেষ্টা কৰিবচোন, আৰু ভাল লাগিলে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব চেনেলটো কৰি দিব। ধন্যবাদ। আপোনালোকক ভিডিঅ'টো চোৱাৰ বাবে অশেষ